এই 4-5জন মানুহে মিলি কাম কৰি থাকোঁ, তাতো যদি আমাৰ মাজত ইউনিটি নাথাকে, মই বিশেষকৈ হতাশগ্ৰস্ত হ'ম। কাৰণ মোৰ তো মানে বন্ধুসকল, মোক যদি কোনোবাই প্ৰশ্ন কৰে যে তোমাৰ সকলোতকৈ ভাল লগা অসমীয়া অভিনেতাগৰাকীৰ নাম কি, মই নিশ্চয় ৰবি শৰ্মাৰ নামটো প্ৰথমতে আগত ল'ম গাইজ। কথাটো এটাই, ৰবি শৰ্মা হ'ল এজন এনেকুৱা অভিনেতা যিয়ে কোনো কণ্ট্ৰভাৰ্চিৰ লগত যুক্ত নহয়, কোনো দল সংগঠনৰ লগত যুক্ত নহয়। তেওঁ কাকো দেখি খাতিৰ নকৰে, কাকো ভয় নাখায়, তেওঁ নিজৰ মতে কামবোৰ কৰি যায় আৰু আজি 30 বছৰে নিজৰ মতেই চলি আহিছে। হয় গাইজ, আপোনালোকে সকলোৱে জ্ঞাত এইটো কথা যে ৰবি শৰ্মাই এনেকুৱা মানে এজন কেৰেক্টাৰৰ মানুহ যিয়ে কাকো খাতিৰ নকৰে। তো গাইজ, ৰিচেণ্টলি এখন চিনেমা তেওঁ ৰিলিজ কৰিছে ব্লেক এণ্ড হোৱাইট বুলি, সকলোৱে হয়তো চাইছে, গমেই পায়। তেওঁ মানে এটা পোষ্ট লিখিছিল কেইদিনমান আগতে যে তেওঁ অলপমান তেওঁৰ বেয়া লাগিছে এই চিনেমাখন বনাই। 6 বছৰৰ মূৰত গাইজ এখন ব্লেক এণ্ড হোৱাইট তেওঁ বনাইছিল আৰু ইয়াৰে মাজতে তেওঁ এটা পোষ্ট লিখিছিল যে তেওঁৰ অলপমান বেয়া লাগিছে কাৰণ অসমীয়া চিনেমা জগতত কেইজন মানুহে এক্টৰ আছে, নাম আঙুলি মূৰত গণিব পৰা যায় সেইকেইজনক, তাৰে ভিতৰতে ৰবি শৰ্মা এজন আৰু আন বহুতো কেইটামান এক্টৰ আছে আৰু। তো গাইজ, তেওঁ লিখিছিল এনেকুৱা কয় যে অলপমান বেয়া লাগিছে কাৰণ তেওঁ চিনেমাখন যেতিয়া ৰিলিজ কৰিছে কোনো এক্টৰে, অসমীয়া চিনেমা জগতৰ কোনো এক্টৰেই চিনেমাখনক লৈ একো কোৱা নাই। মানে মোৰ ক্ষোভটো আচলতে মোৰ ফ্ৰেটাৰ্নিটি মানুহখিনিৰ লগতে আছিল, যিখিনি মানুহক মই পৰিয়াল বুলি ভাবোঁ, যে আমি চিনেমা কৰোঁতে চিনেমা ইণ্ডাষ্ট্ৰীৰ মানুহখিনি আমি ভাই ককাইৰ দৰে একেলগে মিলি কাম কৰোঁ। চাব মানে অলপমান প্ৰমোশ্যন কৰি দিয়া নাই, সেইকাৰণে তেওঁ অলপমান বেয়া পাইছে। কাৰণ তেওঁ ৰবি শৰ্মাৰ দায়ে যিকোনো এখন চিনেমা অসমীয়া ছবি জগতত যদি আহে, তেওঁ আগতে নিজে সকলোকে জ্ঞাত কৰে, মানে জনায় যে এইখন চিনেমা চাওক, আৰু তেওঁ নিজৰ ফেমিলিক লৈ আগতে সেইখন চিনেমা চাই লয়, তেওঁৰ সকলোকে চাবলৈ অনুৰাগীবোৰক অনুৰোধ জনায়। আৰু আজি তেওঁৰ চিনেমাখন 6 বছৰৰ মূৰত ৰিলিজ হোৱাত তেওঁ কোনোৱে একো মন্তব্য প্ৰকাশ কৰা নাই, চিনেমাখন কেনেকুৱা হৈছে, ভালনে বেয়া, বা চাইছেনে নে আপোনালোকে চাবলৈ যাব, এনেকুৱা কোনোৱে মত প্ৰকাশ কৰা নাই। ৰিচেণ্টলি জুবিন দাই বাৰু এদিন আগতে জুবিন দাই এটা পোষ্ট কৰিছে যে চিনেমাখন চাবলৈ যাওক। হাই, সকলোকে মৰম জনাইছোঁ। আৰু মোৰ বন্ধু ৰবি শৰ্মাৰ নতুন ছবি ব্লেক এণ্ড হোৱাইট ৰিলিজ হৈছে পৰহি, আৰু চিনেমাখনৰ সকলোকে ছবিগৃহলৈ আহি চাবলৈ অনুৰোধ জনাইছোঁ। মোৰ চ' মানে জুবিন দাৰ কথানো কিনো ক'ম, সকলোৱে গমে পায়, জুবিন দা সকলোৰে হাতটোপ জুবিন দাই কৰিবই বাৰু, এইটো ৰবি শৰ্মা দাই কোৱা নোকোৱাৰ কাৰণে একো নাই, তথাপিও অলপমান লেটকৈ কৰিলে, বাকী কোনোৱে একো কৰা নাই। তো গাইজ, তেওঁৰ অলপমান সেই বেয়া লাগিছে। মানে গাইজ, ৰবি শৰ্মা দাৰ মানে গাইজ মুখততো সকলোৱে ফ্ৰেণ্ড, মানে ভাল বন্ধু, যতীন বৰা ভাল বন্ধু, জুবিন দাও ভাল বন্ধু, সকলোৱে ভাল বন্ধুৱে তেওঁলোকে কেইটা মানে। তো গাইজ, কোনোৱে এনেকৈ নেলেখিলে। অভিয়াছলি যতীন বৰা দাই কিবা এটাতো ক'ব লাগিছিল, কাৰণ অসমীয়া চিনেমা জগতত ৰবি শৰ্মা দাৰ যেনেকুৱা অৱদান, যতীন বৰা দাৰো ছেমে অৱদান আছে। যতীন বৰা দা হিয়া দিয়া নিয়াখনত গাইজ আপোনালোকে দেখিবলৈ পাইছে, যতীন বৰা ৰবি দা একেলগে দেখিবলৈ পাইছে, আৰু সেই চিনেমাবোৰৰ কাৰণেইতো আজি অসমীয়া চিনেমা জগতত চলি আছে। আৰু গাইজ, মই ভাবিছোঁ এনেকুৱা যে এনেকুৱা কৰিব নালাগিছিল। আমাৰ অসমীয়া চিনেমা জগতত যিবোৰ অভিনেতা আছে, আঙুলতা বা আছে, কোনোৱে একো মত প্ৰকাশ কৰা নাই বাৰু ৰবি শৰ্মা দাৰ। কাৰণ গাইজ কি, আপোনালোকে নিশ্চয় গম পোৱা নাই, কাৰণটো হ'ল এয়াই যে ৰবি শৰ্মা দা কোনো পলিটিকেল পাৰ্টিৰ লগত যুক্ত নাই গাইজ। ৰবি শৰ্মা দাই কোনো পলিটিকেল পাৰ্টিৰ লগত যুক্ত নাই, আৰু তেওঁ প্ৰত্যেকটো সময়তে নিজৰ মন্তব্য প্ৰকাশ কৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে, ছ'চিয়েল মাধ্যমত যি মনত আহে গাইজ তাকে লিখি পেলাই কৈ দিয়ে, কাৰণ তেওঁ কাকো ভয় নকৰে বা খাতিৰ নকৰে। তেওঁ এজন অভিনেতা, এজ এ অভিনেতা তেওঁ অভিনয় কৰিয়ে থাকিব, তেওঁ কোনো পলিটিকেল পাৰ্টিৰ লগত যুক্ত নহয়। সেইকাৰণে হয়তো গাইজ এনেকুৱা হৈছে, তেওঁৰ এই চিনেমাখনক লৈ কোনোৱে একো মন্তব্য কৰা নাই। জুবিন দাই কৰিলে গাইজ এটা, জুবিন দা। চ' এনেকুৱা হ'ব নালাগিছিল। ৰবি শৰ্মা দা বহুতো দুখ মনেৰে এটা পোষ্ট লিখিছে, আপোনালোকে নিশ্চয় চালে, কিছুমান মানে নিউজৰ আগত তেওঁ দুখ প্ৰকাশ কৰিছে যে অসমীয়া চিনেমা জগতত এনেকুৱা হ'ব নালাগিছিল, মই বিচাৰোঁ এনেকুৱা হ'ব নালাগিছিল, বহুত বেয়া হৈছে। চ' আপোনালোকে যাওক, ব্লেক এণ্ড হোৱাইটখন চাওক সকলোৱে, ময়ো চাম বাৰু, কেইদিনমান দেৰি হ'ব, এক্সাম চলি আছে, এক্সামটো শেষ হোৱাৰ পিছতে মই ব্লেক এণ্ড হোৱাইটখন নিশ্চয় চাম গুৱাহাটীত যায়। চ' আপোনালোকে চাওক, চিনেমাখন বহুত ভাল হৈছে বোলে শুনি আছোঁ সকলোৰে মুখত। আৰু গাইজ কি ক'ম আৰু, মানে আচ্ছা বাদ দিলোঁ, পাব্লিকে মানে এক্টৰবিলাকে, অসমীয়া চিনেমা জগতৰ এক্টৰবিলাকে যি কয় যি নকয় একদম বাদ দিয়ক। পাব্লিক আমিবোৰ যদি শিক থাকোঁ, তেনেহ'লে ৰবি শৰ্মা দা মানে কি, সকলোৰে চিনেমাই ভাল চলিব। চ' সকলোৱে যাওক, চাওক, যদি ভাল প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। লগ পাম মোৰ অন্য এটা ভিডিঅ'লৈ গাইজ। চ' টিল দেন টাটা, বাই বাই, চি ইউ গাইজ।